প্ৰেমিকাই এদিন প্ৰেমিকক সুধিলে, মোৰ বিয়া হৈ গ'লে কি কৰিবা তুমি? পাহৰি যাম, প্ৰেমিকে উত্তৰ দিলে। প্ৰেমিকৰ উত্তৰ শুনি তাই খঙত অন্য দিশে মুখ ঘূৰালে। প্ৰেমিকজনে আৰু ক'লে, তুমিও মোক পাহৰি যাবা। সকলোতকৈ ডাঙৰ কথা, মই যিমান দ্ৰুতভাৱে তোমাক পাহৰি যাম, তাতোতকৈ বেছি দ্ৰুতভাৱে তুমি মোক পাহৰি যাবা। কেনেকৈ? প্ৰেমিকাই প্ৰশ্ন কৰিলে। প্ৰেমিকজনে ক'বলৈ আৰম্ভ কৰিলে, মনলৈ আনা, বিয়াৰ প্ৰথম 3 দিন তুমি এক ধৰণৰ আৱৰণৰ মাজত থাকিবা। শৰীৰত গহনাৰ ভৰ, মুখত মেকআপৰ প্ৰলেপ, চাৰিওফালৰ পৰা অহা কেমেৰাৰ ফ্লাছ, মানুহৰ ভিৰ। তুমি বিচাৰিলেও হয়তো তেতিয়া মোৰ কথা মনলৈ আনিব নোৱাৰিবা। আৰু ময়ো তেতিয়া তোমাৰ বিয়াৰ খবৰ পাই হয়তো কোনো বন্ধুৰ সৈতে উল্টা পুল্টা কিবা খাই পৰি থাকিম। আৰু অলপ পৰৰ পিছে পিছে তোমাক হৃদয়হীনা বুলি গালি দিম। আৰু পিছখনতেই পুৰণা স্মৃতিৰ কথা মনত পেলাই বন্ধুক সাৱটি ধৰি কান্দিম। বিয়াৰ পিছৰ 15 দিন তুমি আৰু ব্যস্ত হৈ সময় কটাবা। জোঁৱাই আৰু মিঠাই টোপোলা হাতত লৈ আঠমঙলা খাবা তথা বিভিন্ন আত্মীয় স্বজনৰ ঘৰলৈ যাবা। মোৰ কথা তেতিয়া তোমাৰ হঠাৎ মনলৈ আহিব। এই ধৰা স্বামীৰ হাতত ধৰা সময়ত, একেলগে বাইকত যোৱা সময়ত, আৰু মই তেতিয়া ছিন্নমূল হৈ ঘূৰি ফুৰিম। বন্ধুবিলাকে তেতিয়া ক'ব, বুজিছ দোস্ত, জীৱনত প্ৰেম ভাল পোৱা বুলি একো নাই, সকলো ধোকা। পিছৰ মাহত তুমি হানিমুনলৈ যাবা, নতুন ঘৰ সাজাবা, ফেমিলি প্লেনিং আৰু স্বামীৰ সৈতে মিঠা মিঠা অভিমান, কাজিয়া। তেতিয়া তুমি বিৰাট সুখত থাকিবা। হঠাৎ মোৰ কথা মনলৈ আহিলে ভাবিবা, মোৰ সৈতে বিয়া নহয় বোধহয় ভালেই হৈছে। ময়ো সিমান দিনে দেউতা, মা, বন্ধু নাইবা আন লোকৰ বুজনি শুনি মোটামুটি ভাল হৈয়ে যাম। ঠিক কৰিছোঁ, এটা চাকৰি পাবই লাগিব। সকলোকে কম তোমাক পাহৰি গৈছোঁ। কিন্তু তেতিয়াও মাঝৰাতি তোমাৰ SMS বিলাক উলিয়াই পঢ়িম আৰু দীৰ্ঘশ্বাস এৰিম। পিছৰ 2 বছৰত তুমি আৰু প্ৰেমিকা নাইবা নতুন কইনা হৈ নাথাকা, মা হৈ যাবা। তেতিয়া মই তোমাৰ জীৱনৰ পৰা মোটামুটি পাৰ্মানেণ্টলি ডিলিট হৈ যাম। ইফালে ময়ো এটা চাকৰি পাম, বিয়াৰ কথা চলিব ঘৰত, ছোৱালীও পচন্দ হ'ব। মই তেতিয়া ভীষণ ব্যস্ত। এইবাৰ সঁচাকে মই তোমাক পাহৰি যাম। মাথো ৰাস্তাই ঘাটে কোনো কাপল দেখিলেই তোমাৰ কথা মনলৈ আহিব। কিন্তু তেতিয়া আৰু দীৰ্ঘশ্বাসো নাহে। ইমানখিনি পৰ্যাপ্ত কোৱাৰ পাছত প্ৰেমিকজনে দেখিলে প্ৰেমিকাই চলচলীয়া চকুৰে প্ৰেমিকজনলৈ চাই আছে। মুখত কোনো কথা নাই, প্ৰেমিকজনো চুপচাপ। অলপ সময়ৰ পাছত তাই ক'লে, তেন্তে কি তাতেই সকলো শেষ? প্ৰেমিকে ক'লে, নহয়, কোনো এদিন মন বেয়া লাগি থকা ৰাতি তোমাৰ স্বামী আৰু মোৰ পত্নী ব্যস্ত থাকিব নিজ নিদ্ৰাত। মাথো তোমাৰ আৰু মোৰ চকুত টোপনি নাথাকিব। সেইদিনা অতীতে আমাৰ দুয়োজনকে নিঃশব্দে খুব কন্দুৱাব।